আছামিজ ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি লৈ আহিছোঁ মই 2017 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ যিখন PhD প্ৰশ্নকাকত আছিলে সেই প্ৰশ্নকাকতখন আজি মই দিবলৈ লৈছোঁ। তাৰে প্ৰথমটি প্ৰশ্ন আছিল চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদকীয় শিৰোনাম কি? 2 নম্বৰ সৰ্বমুঠ 10টা খণ্ডৰ বেজবৰুৱাৰ ৰচনাৱলীৰ সম্পাদক কোন আছিল? 3 নম্বৰ খুৰুক নিকায় কোনখন পিটকৰ অন্তৰ্গত? 4 নম্বৰ মাইহাং শব্দটো কোন ভাষামূলীয়? 5 নম্বৰ মেদিনী চৌধুৰী ৰচিত মাধৱদেৱৰ জীৱনকেন্দ্ৰিক উপন্যাসখনৰ নাম কি? 6 নম্বৰ ডক্টৰ মহেশ্বৰ নেওগৰ ৰচিত শিশু সাহিত্য পুথিখনৰ নাম কি? 7 নম্বৰ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাই কোনখন গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? 8 নম্বৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে? 9 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু কিমান চনত প্ৰকাশ পায়? আৰু 10 নম্বৰ হৈছে ফাৰ্ডিনাণ্ড ডি চৈচুৰৰ ভাষা বিষয়ক গ্ৰন্থখনৰ ইংৰাজী সংস্কৰণটোৰ শিৰোনামটি কি? গতিকে এইটো ভিডিঅ'ত মই 10টা প্ৰশ্ন দিলোঁ। মই গোটেইখিনি প্ৰশ্ন সংগ্ৰহ কৰিব পৰা নাই, মই কেইটামান প্ৰশ্নহে সংগ্ৰহ কৰিছোঁ আৰু পিছৰ ভিডিঅ'ত মই আৰু কেইটামান প্ৰশ্ন দিছোঁ। গতিকে ভিডিঅ'টি কেনে পালে জনাব, যদিহে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।